তেওঁলোকক উচিত মাননি দিবই লাগিব। লোকসংগীত কিন্তু তোমালোকে জীয়াই ৰাখি আছা। মই খুৰা লোকসংগীত আমি জীয়াই ৰাখি আছো, কিন্তু লোকগীতৰ শিল্পীখিনি যেতিয়া অনুষ্ঠান কৰিবলৈ যায় তেতিয়া কমিটি বিলাকৰ পইচা নোহোৱা হয়। মই যদি দতুৰা বুজো শিল্পীজনক যদি মই 7,000 8,000 পেমেন্ট কৰিব পাৰো, আপুনি কালি চাই থাকক নৱপ্ৰজন্মৰ লোকসংগীত আৰু বেছিকে আঁকোৱালি ল'ব। এজন লোকশিল্পী মেডিকেলত পঢ়ি থাকিলে সাহায্য বিচাৰে, কিয় সাহায্য বিচাৰিব লগা হয়? জীয়াই ৰাখিম আমি, দায়িত্ব কিন্তু আপোনালোকৰহে। এজন লোকসংগীতৰ ছাত্ৰ হিচাপে মই কথাখিনিহে তোমালোকৰ জৰিয়তে ৰাইজক অৱগত কৰিছো। মই যুগৰ লগত মিলিব মানে মই এইটো কথা কোৱা নাই যে মানে কি অকণমান মানে আধুনিকতা কৰাটো স্বাভাৱিক, কিন্তু অত্যাধুনিকটো বেয়া বস্তু। যুৱ প্ৰজন্মই যদিও লোকসংগীতটো আঁকোৱালি লৈছে, কৰবাত এটা কিবা এটা নিমিলা যেন আমাৰো অনুভৱ হয়, কৰবাত কিবা এটা কমি আছে। মই তেওঁলোকক ক'লো যে যদি মোক আপোনালোকে এডমিশ্যনটো দিয়ে তেতিয়াহ'লে মই গুৱাহাটী বিশ্ববিদ্যালয় আন্তঃ মহাবিদ্যালয় যুৱ মহোৎসৱত মই স্বৰ্ণ পদক আনিম বুলি মই চেলেঞ্জ বিশ্ববিদ্যালয় যুৱ মহোৎসৱত মই স্বৰ্ণ পদক আনিলো ঢোলত। তাৰ পিছত মই বিশ্ববিদ্যালয়ৰ গোটেই কৰ্তৃপক্ষই মোক লৈ এটা হেৰি কৰিল যে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় যুৱ মহোৎসৱত গুৱাহাটী বিশ্ববিদ্যালয়ৰ যিটো দল সেই দলটো প্ৰতিনিধিত্ব কৰি তেওঁলোকে মোক বিবৰক পৰা লৈ গ'ল। তো মোৰ হোষ্টেল যিখন আছিল 88 হোষ্টেল, 88 ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালা অসম আৰ্হিৰ 8 নং ছাত্ৰাবাস, অসমীয়াত যিটো নামটো। ক্লাছ কৰি অহাৰ পিছত মই কেণ্টিনত মানে মেঘালী যিখন ৰেষ্টুৰেণ্ট আছে, মেঘালী বুলি ক'লে গুৱাহাটী বিশ্ববিদ্যালয় সৰ্বজন বিদিত চবেই জানে। মেঘালীত মোক হোষ্টেলৰ ল'ৰা ছোৱালীবিলাক আহি মই তামোল পাণ দি মোক কৈছে যে আপুনি প্ৰভু আমাৰ বিশ্ববিদ্যালয়ৰ হোষ্টেললৈকে এবাৰ হ'লেও যাওক। মোক মানে তেওঁলোকে মোক নেগলেক্ট কৰে যেন লাগিল। নমস্কাৰ, মই বন্দিতা। নমস্কাৰ, মই ভিতালী। হেখালৰ মজাক লাগি আপোনালোক সকলোকে স্বাগতম জনাইছো। আৰু আজি আমাৰ মাজত উপস্থিত আছে লোকশিল্পী হীৰকজ্যোতি শৰ্মা। আৰু হীৰক দা, আপোনাক স্বাগতম জনাইছো। লোকসংগীতৰ প্ৰতি কেনেকে আকৃষ্ট হলা বা সৰুৰ পৰা নে? নহয়, প্ৰথম কথা হ'ল সৰুৰ পৰাই বুলিয়ে ক'ব লাগিব। মই শংকৰদেৱ শিশু নিকেতন হেঙেৰাবাৰীৰ ছাত্ৰ আছিলো। শংকৰদেৱ তো তেতিয়াৰ পৰা মানে কি হ'ল, একচুৱেলি আমি অৰিজিনেল নলবাৰীৰ মানুহ। তো মোৰ 1.5 বছৰত মই গুৱাহাটীলৈকে অহা। তো এতিয়া য'ত আছো পাঞ্জাৱাৰীত, ইয়াত আমি সৰুৰ পৰাই থকা। তো ইয়াত আমাৰ ইয়াতে লোকসংগীতৰ পৰিৱেশ আছে আৰু ঠাইখিনিও তোমালোকে আহি গমেই পাইছা। শিৱ মন্দিৰটো আছে, গতিকে এইখিনি অকণমান তেনেকুৱা পৰিৱেশ বা গোটেইখিনি গাঁৱলীয়া মানুহ ইয়াত আহি বসবাস কৰিছে, নিজৰ কৰ্ম সম্পাদন কৰিছে য'ত যেনেকে পাৰি। তো তেনেকে শংকৰদেৱত পঢ়াৰ পিছত মই তেতিয়া সেই আমাৰ ইয়াতে এটা সৰু বিহু দল গঠন কৰিছিলো সৰুতে। তো তাৰ পিছৰ পৰা সেই গোটেইখিনি আছিল। মোৰ দেউতাও লোকসংগীতৰ লগত জড়িত, মোৰ ককাও আছিল লোকসংগীতৰ লগত জড়িত, মোৰ খুৰা অসম ৰাজ্যিক সংগীত মহাবিদ্যালয়ৰ পৰা ডিগ্ৰীধাৰী ব্যক্তি। খুৰাৰ নাম ৰাতুল শৰ্মা, তেখেত নলবাৰীত থাকে। তো দেউতাৰ নাম সুভাষ শৰ্মা, দেউতা বৰ্তমান অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ এগৰাকী কৰ্মচাৰী আৰু মা গৃহিণী। তো তেনেকে সেই দেউতাও লোকসংগীতৰ লগত জড়িত। দেউতাই কথা খোল বজাইছিল, সংকীৰ্তন গাইছিল, নলবাৰীৰ ফালে সংকীৰ্তনটো জড়িত তেনেকুৱা ধৰণে আহিল। তো তেনেকে কিজানি মোৰো ব্লাডত আহিল। তো কলেজ তো স্কুলত পঢ়াৰ পিছত সেই মই গুৰু আছিল ঢোলৰ প্ৰসেন বৰা ছাৰ ঢুকাই গ'ল। তো তেতিয়া সেই ছাৰৰ ওচৰত মই সেই ক্লাছ 9ত মোক স্কুলৰ পৰা এটা অনুষ্ঠান পৰিৱেশন কৰিবলৈ এটা সুযোগ দিছিলে। স্কুল উইজ বুলি এটা অনুষ্ঠান হৈছিলে, স্কুল কেন্দ্ৰ কৰি অনুষ্ঠান এটা হৈছিলে। তো তাত মই শংকৰদেৱক ৰিপ্ৰেজেণ্ট কৰি গৈছিলো। তাত মই ঢোলৰ ওজা বাদন পৰিৱেশন কৰাৰ কাৰণে আমাৰ নিকেতনৰ আচাৰ্যই মোক জোৰ কৰিছিল, তই এইটো কামটো কৰ। মই বোলো আচাৰ্য মই হৈছো বিহুৰ মানুহ, কিন্তু সেইটো টোটেলি এটা বেলেগ বস্তু। তো তেওঁ ক'লে যে নাই তই শিকি ল। তই মই প্ৰসেন বৰা ছাৰৰ ওচৰত গৈ তেওঁৰ পৰা শিকিলো। প্ৰথম আকৌ মই কলাক্ষেত্ৰত তেতিয়া ৰঞ্জিত গগৈ ছাৰে গোটেই কৰ্মশালা কৰিছিল কলাক্ষেত্ৰত। তো তেওঁৰ কথা মই সেই কৰ্মশালা কৰিলো। কৰি প্ৰসেন বৰা ছাৰৰ ওচৰত মই ঢোলৰ ওজা আকৌ মই বিবৰত মই আৰ্টছত গ'লো। মই ঘৰুৱা কিবা এটা পৰিৱেশ এটা হ'ল, যা নহওক। তো আৰ্টছত গৈ মই বিবৰা কলেজত মোক এডমিশ্যন প্ৰথমতে দিয়া নাছিলে, কাৰণ মই ছায়েন্সৰ মোৰ পাৰ্চেণ্টেজ কম আছিলে। তো মই বহুত ৰিকুৱেষ্ট কৰিছিলো আৰু তেখেতসকলেও কিবা মই এটা বিশ্বাস দিব কিজানি পাৰিছিলো। মই তেওঁলোকক ক'লো যে যদি মোক আপোনালোকে এডমিশ্যনটো দিয়ে তেতিয়াহ'লে মই গুৱাহাটী বিশ্ববিদ্যালয় আন্তঃ মহাবিদ্যালয় যুৱ মহোৎসৱত মই স্বৰ্ণ পদক আনিম বুলি মই চেলেঞ্জ মই এটা মানে চেলেঞ্জত ললো কথাটো, কাৰণ মোক এডমিশ্যন নিদিয়ে। ছায়েন্সত কিমান পাৰ্চেণ্টেজ বিবৰত তেতিয়া
নিদিয়ে, তো হায়াৰ ছেকেণ্ডাৰী আৰ্টছত ল'ম। আৰ্টছত কাট অফে গৈছে 72%। মোৰ পাৰ্চেণ্টেজ হৈছে 58%, কিন্তু মোৰ অসমীয়াত লেটাৰ আছিলে, তো মই নাপাওঁ। কিন্তু মই হেৰি কৰি মই কালচাৰেল কোটাত তেওঁলোকে মোক এডমিশ্যনটো দিলে। তো দিয়াৰ পিছত মই তাতে যিটো কথা ৰাখিলোঁ, সেই কথা ৰাখি কিজানি ভগৱানে সহায় কৰিলে। আৰু বি বৰুৱা কলেজৰ প্ৰতিগৰাকী মোৰ ডিপাৰ্টমেণ্ট অসমীয়া আছিলে, বিভাগীয় প্ৰতিজন অধ্যাপক অধ্যাপিকা, সেই বি বৰুৱাৰ অধ্যক্ষ মহোদয়, প্ৰিন্সিপাল ছাৰ প্ৰমুখ্য কৰি গোটেই ডিপাৰ্টমেণ্টবিলাকৰ শিক্ষকবিলাকৰ লগত মোৰ এটা পুৰা বন্ধুত্বপূৰ্ণ এটা সম্পৰ্ক গঢ়ি উঠিল। তো মই প্ৰগ্ৰেম কৰিব গৈ থাকোঁ। তো তেতিয়া বিশ্ববিদ্যালয় যুৱ মহোৎসৱত মই স্বৰ্ণ পদক আনিলোঁ ঢোলত। তো তাৰ পিছত মই বিশ্ববিদ্যালয়ৰ গোটেই কৰ্তৃপক্ষই মোক লৈ এটা হেৰি কৰিল যে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় যুৱ মহোৎসৱত গুৱাহাটী বিশ্ববিদ্যালয়ৰ যিটো দল, সেই দলটো প্ৰতিনিধিত্ব কৰি তেওঁলোকে মোক বি বৰুৱা কলেজৰ পৰা লৈ গ'ল। তো তেনেকে মোৰ যাত্ৰাটো আৰম্ভ হ'ল। তাৰপিছত বি বৰুৱা কলেজত ফাৰ্ষ্ট ক্লাছ লৈ মই পাছ কৰিলোঁ অসমীয়াত। তাৰপিছত গুৱাহাটী বিশ্ববিদ্যালয়ত এডমিশ্যন হ'ল, তাত পালোঁ। তো তাত পাওঁতে গোটেই সাংস্কৃতিকভাৱে গোটেইখিনি কাম কৰি থাকিলোঁ। লাহে লাহে নিৰ্বাচনৰ দিন আহিল গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ যিটো নিৰ্বাচন সময়। তেতিয়া মোৰ হয় নিৰ্বাচন খেলিবৰ মোৰ মন নাই, মই পলিটিক্স ৰেচপেক্ট কৰোঁ, কিন্তু মই মানে খেলিব মন নাই, কাৰণ আমি হৈছোঁ সাংস্কৃতিক ক্ষেত্ৰৰ মানুহ। পলিটিক্সত গ'লে কোনোবা নহয় কোনোবা ক্ষেত্ৰত অলপমান শত্ৰু পৰ্যায়ে আহি যোৱাটো স্বাভাৱিক। কোনোবা ভাল পোৱা মানুহ পাব, কোনোবা বেয়া পাব, অলপ হ'লেও। কিন্তু যদিও ছাত্ৰ ৰাজনীতি ক'ৰবাত নহয় ক'ৰবাত মোৰ এটা মন নথকাও নহয়। তো মোৰ হোষ্টেল যিখন আছিল 88 হোষ্টেল, 88 ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা অসম মাহিৰ 8 নং ছাত্ৰাবাস, অসমীয়াত যিটো নামটো। তো তেনেকে মোক মানে হোষ্টেলৰ গোটেই ল'ৰা ছোৱালী গোটেইবিলাকে আহি মোক এদিন ডিপাৰ্টমেণ্টত ক্লাছ কৰি অহাৰ পিছত মই কেণ্টিনত মানে মেঘালী যিখন ৰেষ্টুৰেণ্ট আছে, মেঘালী বুলি ক'লে গুৱাহাটী বিশ্ববিদ্যালয় সৰ্বজন বিদিত, চবেই জানে। মেঘালীত মোক হোষ্টেলৰ ল'ৰা ছোৱালীবিলাক আহি মই তামোল পাণ দি মোক কৈছে যে আপুনি প্ৰভু আমাৰ বিশ্ববিদ্যালয়ৰ হোষ্টেললৈকে এবাৰ হ'লেও যাওক। মোক মানে তেওঁলোকে মোক নেগলেক্ট কৰা যেন লাগিল। মই মানে বিৰাট লাজ পালোঁ। চব হোষ্টেলৰ ল'ৰা ছোৱালীৰ আগত মোক তামোল পাণ, ইফালে মোৰ ৰুমটো আছে তাতে হোষ্টেলত, কিন্তু মই প্ৰগ্ৰেমত মই ঘূৰি থকা হয়, অ'ত যাওঁ ত'ত যাওঁ, অ'ত যাওঁ ত'ত যাওঁ। তো তেনেকে থকাৰ পিছত হোষ্টেলত গ'লোঁ, নিৰ্বাচনো খেলিলোঁ, জিকিলোঁ সাংস্কৃতিক সম্পাদকৰ পদত। তাৰপিছত মাষ্টাৰ ডিগ্ৰী হোৱাৰ পিছত এতিয়া বৰ্তমান মই এই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ পৰা PhD এডমিশ্যন ল'লোঁ। তো মোটামুটি এবছৰ গ'ল। মানে ঘৰৰ এটা ল'ৰা, মা দেউতাহঁতৰ এটা মন আছিল সেই সময়ত ডাক্তৰ হ'ব, ইঞ্জিনিয়াৰ হ'ব। তেতিয়া মই চেলেঞ্জ কৰিছিলোঁ যে মানুহত ডক্তৰ হ'ব নোৱাৰিলেও নামৰ আগত ডক্তৰটো হ'লেও লগাব পাৰি। মানে আৰম্ভণিটো বি বৰুৱা কলেজৰ পৰা হৈছিল নেকি? আৰম্ভণি মোৰ মানে বি বৰুৱা কলেজখন মোৰ জীৱনৰ টাৰ্ণিং পইণ্ট। যদি মই আজি চায়েন্সত গ'লোহেঁতেন, তেতিয়া হয়তো কিজানি এইখিনি নাপালোহেঁতেন, বা কিজানি বি বৰুৱা কলেজখনে মোৰ জীৱনৰ টাৰ্ণিং পইণ্ট। সেই টাৰ্ণিং পইণ্টটো হোৱাৰ কাৰণে মানে বি বৰুৱা কলেজে মোক বহুত কিবা কিবি দিছে। বিশেষকৈ তাৰে প্ৰতিজন শিক্ষক আৰু সেই সময়ৰ বন্ধুবৰ্গ মোক ইমান সহায় কৰিলে। য'ত যাওঁ কেতিয়াবা ক্লাছ ক্ষতি হয় মোৰ, কাৰণ মই মানুহটো নাথাকোৱে। আজি য'ত প্ৰগ্ৰেম আছে, আজি গুৱাহাটীত নাথাকোৱে সেই সময়ত। জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ গুৱাহাটীত নায়ে, কাৰণ বিশ্ববিদ্যালয়ক ৰিপ্ৰেজেণ্ট কৰি এই মাণ্ডলিক মহোৎসৱ, এই ৰাষ্ট্ৰীয়, এই আন্তঃৰাষ্ট্ৰীয় গৈ থাকিব লাগে। পিছত এপ্ৰিলতো বিহু আহি পালেহে, বিহুতো অনুষ্ঠান কৰোঁৱে, সেই সময়তো তেনেকে নাথাকোঁ। মে'টো ছেমিষ্টাৰৰ পৰীক্ষা আৰম্ভ হয়, তো আল্টিমেটলি বন্ধ হ'ল। তো এই আগষ্টৰ পৰা ডিচেম্বৰলৈকে যিখিনি সময়, সেইখিনি সময় অকণমান পাছ কৰিবলৈ সময় পাইছিলোঁ। বাকীবিলাক কৰিছিলোঁ যদিও, কিন্তু মই যিমান পাৰোঁ মই পঢ়াটো মেইনটেইন কৰিবলৈ মই চেষ্টা কৰিছিলোঁ। ক'ৰবাত গ'লেও মই কিতাপখন হ'লেও কিবা এটা লৈ যায়, অলপমান হ'লেও মই চাওঁ। তেনেকে চলি আছোঁ, নাজানো কি হয় কি নহয়। এটা ভাল লগা কথা কি মানে অভিযোগ কৰে ন যে যুৱ প্ৰজন্মই বা বৰ্তমান প্ৰজন্মই লোকসংগীতৰ প্ৰতি ইমান আকৃষ্ট নহয় বা আগবঢ়াই লৈ যোৱাত ইমান আগভাগ নলয়। তো তুমি যে মানে কি সেই ভিতৰৰ বস্তুখিনি তুমি নিজক চিনি পাইছা, বুজি পাইছা, আগবঢ়াই লৈ গৈছা, সেইটো বহুত ভাল লগা কথা হয়নে? অসমৰ কাৰণে বা বিভিন্ন অনুষ্ঠান বিলাক কৰি আছে, আমি দেখি আছো। আমি আজি শুনিব গান বাৰু। বাকী লোকবাদ্য কি কি বজোৱা তুমি? বজোৱা যায়, অলপ চলপ চেষ্টাই কৰোঁ, বজোৱা বুলি নকওঁ। ঢোল এনে অলপ চলপ আৰু এনেই আৰু অলপ চলপ, ইমান একো নহয়। কুটুক কাটাক দুই এটা বস্তু বজাওঁ আৰু ঢোল খোল নাগাৰা যিখিনি আছে অলপ চলপ আৰু। অকমান যদি আমি শুনিব পাওঁ, অলপ মানে গাই দিছোঁ, টোকাৰী এটা গাই দিছোঁ।
হে পালেহি কলিকাল হৰি নাম লোৱাই ভাল হে পালেহি কলিকাল হৰি নাম লোৱাই ভাল সাধু সংগত হৰি নাম পায় অঘোৰ কলিকালে হৰি নাম ললে ও আত্মাৰ তৰণি নাই ভাই ও আত্মাৰ তৰণি নাই জগনদী পাৰে হৈ জীৱই আছে চাই চোৱা চোৱা বন্ধুসকল ভেলৰ হে ৰাম ৰাম ভগৱতী পাৰে হৈ জীৱই আছে চাই চোৱা চোৱা বন্ধুসকল ভেলৰ হৰি কিয়ে হয় হৰি গোপাল গীতটো দেয়া বিচাৰ গীত অকণমান গাই দিছো লোকসংগীত সঁচাকৈ মানে তোমাৰ কিবা পৰিকল্পনা আছে নেকি আৰু লোকসংগীতক লৈ ধৰা আৰু আমাৰ আপকামিং যিবিলাক জেনেৰেশ্যন আছে ধৰা আহি আছে তেওঁলোকৰ কাৰণে আৰু কিবা তোমাৰ পৰিকল্পনা তেনেকুৱা তেনেকুৱা মানে নথকা বুলিও ক'ব নোৱাৰি মানুহৰ সপোন দেখিব লাগে সপোনটো মানুহ চবৰে থাকে লোকসংগীতৰ বিশেষভাৱে শুদ্ধ ৰূপত আৰু বিশেষকে আজি যুৱ প্ৰজন্মই যদিও লোকসংগীতটো আঁকোৱালি লৈছে কৰবাত নহয় কৰবাত এটা কিবা এটা নিমিলা যেন আমাৰো অনুভৱ হয় কৰবাত কিবা এটা কমি আছে আজি চাওক কৰবাত কিবা এটা কমি আছে আজি মই এইটো অপেনলি এটা কথা মই কৈছো আজি আমাৰ বহুতে কয় যে লোকসংগীতটো জীয়াই ৰাখিব লাগে লোকসংগীতটো মানুহৰ এনেকুৱা বস্তু হয় জীয়াই ৰাখিব লাগে কিন্তু আমাৰ বিশেষভাৱে মই বিশেষ নকওঁ আমাৰ যিখিনি উদ্যোক্তা কমিটি বিহু কমিটি আছে তেওঁলোককে মই এটা অনুৰোধ কৰিছো লোকসংগীতৰ এটি এটি অনুষ্ঠান প্ৰতিখন বিহু মঞ্চত ৰখাটো স্বাভাৱিক আৰু ৰাখিলেই নহব তেওঁলোকক উচিত মাননি দিবই লাগিব মই মোৰ ক্ষেত্ৰত কথাটো কোৱা নাই যিমানখিনি লোকসংগীতৰ শিল্পী আছে মই সেইদিনা এখন অনুষ্ঠানত মোক কিবা এটা কথা ক'লে যে লোকসংগীত কিন্তু জীয়াই ৰাখিব লাগে লোকসংগীত কিন্তু তোমালোকে জীয়াই ৰাখি আছা মই খুৰা লোকসংগীত আমি জীয়াই ৰাখি আছো কিন্তু এজন শিল্পীক আপোনালোকে অনুষ্ঠান কৰিব যেতিয়া মাতে 3 লাখ 3.5 লাখ টকা আপোনালোকে তেওঁলোকক পেমেন্ট কৰে 3 লাখ 3.5 লাখ আপোনালোকে পেমেন্ট কৰে নো ডাউট পেমেন্ট কৰাটো স্বাভাৱিক কাৰণ শিল্পীসকল প্ৰতিজন বাদ্যশিল্পী প্ৰতিজন কণ্ঠশিল্পী পোৱাটো প্ৰাপ্যটো স্বাভাৱিক কিন্তু আমাক অনুষ্ঠান পৰিবেশন কৰিবলৈ যদি আমি যাওঁ আমাক টকা 30,000 টকা দিবও তেওঁলোকৰ কমিটিৰ পইচা নোহোৱা হয় বেলেগ বুলি মই নকওঁ সকলোবিলাক আমাৰে সহোদৰ আমাৰে দাদা আমাৰে খুৰা আমাৰে ভাতৃ আমাৰে গুৰু কিন্তু তেখেতক অনুষ্ঠান পৰিবেশন কৰিবলৈ 3 লাখ 3.5 লাখ অধিক দিয়ে মই জাষ্ট এটা উদাহৰণে দিছো কিন্তু লোকগীতৰ শিল্পীখিনি যেতিয়া অনুষ্ঠান কৰিবলৈ যায় তেতিয়া কমিটি বিলাকৰ পইচা নোহোৱা হয় যে আমাৰ আজি অমুক নাই তমুক নাই মই অনুৰোধ কৰিছো মই গীটাৰ দি দতৰা বজাও শিল্পীজনক যদি মই 7,000 8,000 পেমেন্ট কৰিব পাৰো আপুনি কালি চাই থাকক নৱপ্ৰজন্মৰ লোকসংগীত আৰু বেছিকে আঁকোৱালি ল'ব খোল বজোৱা মানুহজনক মই যদি পাৰ প্ৰগ্ৰেম মই যদি 7,000 6,000 5,000 মই জাষ্ট এটা ফিগাৰহে কৈছো মই এটা বৃহৎ সংখ্যক মাননি মই দিব পাৰিম তেতিয়া আপুনি চব পৰহিলৈকে আমাৰ যুৱ প্ৰজন্মই আমাৰ শিল্পীয়ে লোকগীত এই দোতৰা বজাব নাগাৰা বজাব খোল বজাব কিন্তু আমি দিব কেতিয়া পাৰিম আমাক দিলেহে আমি দিব পাৰিম মই প্ৰতিজন মিউজিচিয়ানক মই সন্মানক কৈছো মই কাকো মানে হেৰি বুলি কোৱা নাই কিন্তু উদ্যোক্তা কমিটি প্ৰতিগৰাকী মই অনুৰোধ কৰিছো লোকসংগীতৰ প্ৰতিগৰাকী শিল্পী প্ৰতিগৰাকী বাদ্যযন্ত্ৰী শিল্পীক আপোনালোকে উচিত মাননি দিয়ক সন্মান চবেই দিব কিন্তু সন্মান চব বস্তু নহয় আজি এজন লোকশিল্পী মেডিকেলত পঢ়ি থাকিলে সাহায্য বিচাৰে কিয় সাহায্য বিচাৰিব লগা হয়
মানে এটা মানে মই জনা সকলোকে হয়। কোৱা নাই দেই, মোক মাফ কৰিব, তোমালোককো কৈছো, মই সকলোকে কোৱা নাই, সেইটো মই এটা আমাৰ- জাষ্ট যিটো দেখা পাই আছো কুৱেশ্যনে সেইটোৱে মই আমাৰ কৈছো। সেইটো প্ৰশ্ন আছিল মই সেইটো আপোনাৰ মই একদম মই সেইটো যিটো আমিও সেইটো দেখি কথাই কৈছো। আহিছো ন সেইটো Actually তোমাক সেনেকুৱা কথা সুধিম বুলি আমি আহিছো আজি সৰুৰ পৰা যিটো বস্তু দেখি আহিছো আজি বিহু দল বিলাক যায় উম, পুৱা সময় ৰাতিলৈকে সেই মহৰ কামত থৈ দিয়ে, কেতিয়াবা মানে অনুষ্ঠান কৰিব নিদিয়াকো পঠাই দিয়ে। পঠাই দিয়ে, তেওঁলোকৰ মানে সময় পঠাই দিয়ে। নহয়। কিন্তু নহয়, সেইটো এইটো নহয়, কিয়? কিছুমান সকলো কমিটি নহয়, মই কিছুমান কমিটিহে কথা কৈছো। সেইটোৱে। কিছুমান কিন্তু সকলো এনেকুৱা হয় ন মানে সেই উচিত মূল্যটো বাহিৰে মানে উচিত হেৰিটো দিব নাজানে নাজানে। বহুতে এনেকুৱা 80% মান দেখিছো অ। মানে 80% এজন ফোক ছিংগাৰক, এজন লোকশিল্পীক উম, বা এটা বা কামৰূপী লোকগীতৰে এগৰাকী শিল্পী হওক বা দিহানামৰে শিল্পী হওক বা টোকাৰী গীতৰ শিল্পী হওক, এই উচিত মানতে প্ৰতিজন কমিটিয়ে দিয়াটো স্বাভাৱিক। মই অনুৰোধ কৰিছো, কাৰণ জীয়াই ৰাখিম আমি, দায়িত্ব কিন্তু আপোনালোকৰহে। আমি কৰিম, আমাক দিলেহে কৰিম। গতিকে সেইটো মানে মই একদম অনুৰোধ কৰিছো প্ৰতিগৰাকী উদ্যোক্তা কমিটিলৈকে, মোক দায় দোষ নধৰিব। মই মোৰ স্বাৰ্থত কথাটো কোৱা নাই, এজন লোকসংগীতৰ ছাত্ৰ হিচাপে মই কথাখিনিহে তোমালোকৰ জৰিয়তে ৰাইজক অৱগত কৰিছো। কাৰণ এনেকুৱা হৈছে ন, বহু লোক আছে তেনেকুৱা ন, কিছুমান গাঁৱৰ ভিতৰুৱা অঞ্চলৰ কিছুমান লোক সংস্কৃতিৰ লগত জড়িত আছে, হয়নে, তেনেকুৱা কিছুমান শিল্পী আছে যাৰ মানে অৰ্থৰ অভাৱতে অভাৱত এনেকুৱা আছে। হৈ আছে। সেইটোৱে, সেই মানুহখিনিক যদি আমি উলিয়াই আনিব নাই পাৰো, পাৰিব। এটা প্লেটফৰ্ম এটা দিব পাৰো, আছে এতিয়াও। দৃষ্টিভংগীৰে চোৱা দেখা আছে, যায়, আছে, কিন্তু মানে এতিয়াও কৰা লোকশিল্পী দেখা মানে যায়। আৰু এনে আহিব গাব, সেই এই মানসিকতাটো আমাৰ আছে ন, এতিয়া বহুত মানুহৰ। কিন্তু কিহৰ কাৰণে? নহয়, তাতো এটা কথা আছে, অকনমান যুগৰ লগত মিলিব লাগিব। প্ৰথম কথা, মই যুগৰ লগত মিলিব মানে মই এইটো কথা কোৱা নাই যে মানে কি অকনমান মানে আধুনিকতা কৰাটো স্বাভাৱিক, কিন্তু অত্যাধুনিকটো বেয়া বস্তু। মডাৰ্ণ কৰাটো ভাল, কিন্তু আল্ট্ৰা মডাৰ্ণ কৰাটো সেইটো কিন্তু নিগেটিভ হৈ যায়। অৰিজিনেলটো ৰাখি যুগৰ লগত যিটো বস্তু খাপ খায় সেইটো কৰাটোৱে স্বাভাৱিক। এতিয়া শ্ৰদ্ধা ৰামেশ্বৰ পাঠক ছাৰৰ যিখিনি লোকগীত, সেই লোকগীতখিনি ছাৰে সেই সময়ত তাতে সেই সময়ৰ যুগৰ লগত মিলা কৰি মিউজিকটো অকনমান তাত মানে মিলাই কামটো কৰিছিল। সেই সময়ৰ মানুহখিনি খুব ৰস পালে। সেই মিউজিকটো আজি যদি আমি কৰো, সেইটো বস্তু আজিটো আমাৰ অতীত ন, কালিৰ বস্তুটো আজিৰ কাৰণে অতীত। কিন্তু অতীত যদিও হয়, আমি কিন্তু অকনমান গোটেই একদম চিঙি ভাঙি দলিয়াই কিন্তু কৰাটো উচিত নহয়, নষ্ট কৰিব নালাগে। অৰিজিনেলৰ মৰ্যাদাটো ৰাখি তাত অকনমান যদি আমি এটা প্ৰলেপ সানো ভাল লগা কৰি, সেইটো মই মুখেৰে, তাৰ কোনো শব্দ নাই, সেইটো অনুভূতিহে বস্তু, অনুভৱ কৰিব লাগিব। সেইখিনি বস্তু অকনমান যদি কৰা যায়, নিশ্চয় লোকসংগীতটো এটা নতুন পৰ্যায়লৈকে যাব। নহয়, এই যিটো আল্ট্ৰা মডাৰ্নেশ্যন কলে মানে আপুনি, এনেকুৱা হৈছে ন এতিয়া মানে বহু ছিংগাৰ দেখা পাইছো হা, বহু এনেকুৱা লোকগীত মানে বেছি মডাৰ্ণাইজ কৰা দেখা যোৱা নাই, ইনষ্ট্ৰুমেন্টেল বেছি কৰিছে, য'ত মানে লোকবাদ্য একো ব্যৱহাৰে হোৱা নাই, তেনেকুৱাও পাইছো মানে। সেইটো বিষয়ত কি কব? আজিকালি কিছুমান বিহু কৰা যায়, গোটেই বিহুৰ মানে পেটাৰ্ণ বিলাক খুব একে হৈ যায়। তো সেই আপুনি এটা গান ক্লিক কৰি দিয়ক, সেই গানটো বাজি আছে, সেই গানৰ লিৰিক্সটো আপুনি আঁতৰাই দিয়ক, তাত এটা বেলেগ লিৰিক্স দি দিয়ক, সেইটোৱে মিউজিক নে আপুনি ধৰিবই নোৱাৰিব। অসমত বাৰু লোকসংগীতে যিমান মানে গুৰুত্ব পাব লাগিছিল, সিমান পোৱা বাহিৰত গৈ তুমি কেনেকুৱা অনুভৱ কৰিছা? গুৰুত্ব পোৱা নাই নহয় বাইদেউ, এতিয়া পাইছে। কাৰণ মই মোৰ নিজৰ কথাই কৈছো, মই নিজৰ কথাই কৈছো। আজি লোকসংগীতত মই এইটো মাহত মোৰ গড়ে ঈশ্বৰৰ কিবা 3খন হলেও সৰু সৰু প্ৰগ্ৰেম থাকে। মই 3খন থাকে মানে কি, লোকসংগীতৰ কাৰণে মই কিবা এটা কৰিব পাৰিছো কাৰণে তেওঁলোকে মোক বিচাৰিছে, বা মই কিবা এটা দিব পাৰিছো। তো সেই এটা কথা। 2 নম্বৰ কথা, আপুনি বাহিৰৰ কথাটো কলে, তো অসমৰ বাহিৰতো লোকসংগীতৰ মৰ্যাদাটো যথেষ্ট বেছি। অসমৰ আজি মই বাহিৰত টোকাৰী গীত পৰিৱেশন কৰিবলৈ যাওঁ, নাগাৰা মাত, খোলৰ মাত, টোকাৰী মাত, বাঁহী মাত যেতিয়া পৰি এটা বেলেগ এটা পৰিৱেশ, যেতিয়া এটা ভাইব্ৰেচন আহি যায়, বুজি নোপোৱা হৈ যায়। সেইদিনা মোৰ অনুষ্ঠান আছিল ৰয়েল গ্লোবেল ইউনিভাৰ্চিটিত। তাত আপোনাৰ এই তাৰে ষ্টুডেণ্ট নাগালেণ্ডৰ আছে, মণিপুৰৰ আছে, তো নাগালেণ্ড কালচাৰেল ইউনিভাৰ্চিটি তাতে ষ্টুডেণ্ট আহিছে। তো
এতিয়া মইতো গোটেই পৰিৱেশটো মই লৈ ল'ব লাগিব মোৰতো আৰু বেলেগ ইনষ্ট্ৰুমেণ্ট নাই নাগাৰা তাল খোল টোকাৰী বাঁহী এইখিনিয়ে মোৰ ইনষ্ট্ৰুমেণ্ট মই যাই নমস্কাৰটো যি কৈছো যে মিউজিক হেজ ন' লেংগুৱেজ সংগীতৰ কোনো ভাষা নাই তেওঁলোকে বিৰাট ফূৰ্তি পাই গ'ল ৰস পাই গ'ল তো লাহে লাহে মই গীতৰ মাজত সোমাই গৈ আছো সিহঁতে মোৰ পৰা এনকাৰেজ হৈ আছে শেষৰ ফালে তেওঁলোকে ক'ব নোৱাৰা হৈ গ'ল মই কি গাই আছো গোটেই উঠি হাত চাপৰি মাৰি গোটেই পৰিৱেশ মানে কিবা কৰি দিলে মোৰ নিজে চকুৰ পানী গ'ল ওলাই মই বোলো বাহ একদম এনেকুৱা এটা জোচ আহি গ'ল এনেকুৱা কথা ন আমি মানে বিহুৰ অনুষ্ঠানটো আমিও কৰো বা অনুষ্ঠানৰ লগতে মানে অকমান ৰাইজক নচুৱাব সেইটো লাগিবই, আমি নাচিব লাগিব তেনেকুৱাতো থাকেই ন সেই ইনষ্ট্ৰুমেন্ট খিনিও থাকে বা অকল লোকবাদ্য লোকগীত লৈ যে মানুহ এনেকুৱা ইমান এটা এন্টাৰটেইন কৰিব পাৰি ন